ৰুণা নেওগ, হয়তো ৰুণা নেওগক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব। ৰুণা নেওগৰ নামটো সকলোৰে পৰিচিত আপোনালোকৰ। আৰু সৌসৈদনা জন্মনিৰ মৃত্যুৰ সময়ত ৰুণা নেওগ লখিমপুৰৰ SP আছিল। আপোনালোকে জানেনে যে অলপতে হাছিনা বেগম, লখিমপুৰৰ যে বঙালমাৰাৰ হাছিনা বেগমে এটা অডিঅ' কল ভাইৰেল কৰিছিলে, সেই SP ৰুণা নেওগৰ অডিঅ' কলটো আছিলে। আৰু এই ৰুণা নেওগে যোৱাকালি এটা ফেচবুকত পোষ্ট দিছিলে যে যিটো অডিঅ' কল ভাইৰেল কৰিছিল হাছিনা বেগমে, সেই অডিঅ' কলটো হেনো 2020 চনৰে আছিল, এতিয়াৰ নহয়। যিজনী হাছিনাই আজগৰক ধৰাৰ ক্ষেত্ৰত এই ৰুণা নেওগৰ লগত কথা পাতিছিল, আৰু তেতিয়া ৰুণা নেওগে ধমক দিব চাইছিল হাছিনাক, এটা অডিঅ' কল ভাইৰেল কৰিছিল, আৰু সেইটো বোলে 2020 চনৰে আছিল। ৰুণা নেওগে কৈছে, বাহ বাহ ৰুণা নেওগ বাইদেউ, আপুনি দেখিছোঁ একেবাৰে ধোৱা তুলসীৰ পাত। ভবাই নাছিলোঁ আপুনি যে ইমান শুদ্ধ নিকা। লখিমপুৰত নকল সোণ নকল ব্যৱসায়ৰ ঘানিত বহিছেতো, সেইকাৰণে আপুনি শুদ্ধ নিকা ধোৱা তুলসীৰ পাত। 2020 চনৰে ফোন ৰেকৰ্ডিং এইটো ন। আপোনালোকে পাৰিবনে 2020 চনটো বাদেই দিয়ক, যোৱা মাহৰ ফোন ৰেকৰ্ডিং এটা ওলাব পাৰিবনে? মোবাইলত কিমান কি জাম হৈ যায়, হয় না? মোবাইল হেং মাৰিব, মানুহে ডিলিট কৰি থাকে। 2020 চনৰ ৰেকৰ্ডিং এটা আজিলৈকে ৰাখিব পাৰিব আপোনালোকে? কেতিয়াও নোৱাৰে। আৰু ৰুণা নেওগে কালি আপডেট দিছোঁ তেনেকৈ 2020 চনৰ বোলে সেইটো ফোন ৰেকৰ্ডিং আছিল, সেইটোকে ভাইৰেল কৰিলে। আৰু এটা কথা কি কৈছে জানে নাই ৰুণা নেওগে, যে মে'ৰ 9 তাৰিখৰ পৰা তেওঁ হেনো বিজি আছিল, যে অসম চৰকাৰৰ যিটো SP DSPৰ এটা সন্মিলন হৈছিলে, আৰু সেই সন্মিলন প্ৰগ্ৰামটো তেওঁ হেনো বহুত বিজি আছিলে। আৰু সেই বিজি থকাৰ কাৰণে জন্মনিৰ হত্যাৰ কথাটো তেওঁ গম নাপায়, তেওঁ মৃত্যুৰ কাৰণটো গম নাপায়, ক'ত কি বাজি আছে সেই কথাটো তেওঁ হেনো গম পোৱা নাই। তেওঁ কালি আপডেট দিয়ে। বাহ, মানিছোঁ ৰুণা নেওগ বাইদেউ, আপোনাক সঁচাকৈ মানিছোঁ। আপুনি দেখিছোঁ সতী সাবিত্ৰী, একোৱেই নাজানে, আপুনি ইমান সত্যত থাকে, একোৱেই নাজানে। আপুনি লখিমপুৰত আছে, সেই যে নকল সোণ নকল ধৰণৰ মাফিয়াসকল আছে ঘানিত বহি, আপুনি সেইটোও নাজানেনে? আৰু আজি আনন্দ মিশ্ৰ অহাৰ লগে সেইবোৰ কেনেকৈ ধৰা পৰিলে? আপুনি ঘানিত বহি আছে যে, সেইকাৰণে একো নাজানে। ৰুণা নেওগ বাইদেউ জন্মনিৰ মৃত্যুৰ কাৰণে একো নাজানে। সেই SP DSPৰ সন্মিলন প্ৰগ্ৰামটো হৈ গ'ল 10-12 তাৰিখতে, কিন্তু তাৰে পিছত মৃত্যু হৈছিল 15 তাৰিখ। যদি একোৱেই নাজানে, আপুনি লখিমপুৰৰ SP এগৰাকী, আৰু লখিমপুৰ থানাত 15 তাৰিখে আজগৰৰ মাতৃ এখন লিখিত দিছিলে জন্মনিৰ SI জন্মনিৰ বিৰুদ্ধে, যে 6 লাখ টকা লৈ আনিছিল। আৰু সেই লিখিতখন পোৱাৰ লগে, আৰু সেই লিখিতখন দিবলৈ কোনে প্ৰেছাৰ দিছিল? 5 তাৰিখৰ ঘটনা এটা 15 তাৰিখে কিয় কৰিলে তেখেতে? আৰু সেই লিখিতখন দিয়াৰ লগে লগে আপুনি নগাঁৱৰ SP লীনা দলেক জনাইছিল, আৰু তেতিয়া লীনা দলে জেৰাৰ কৰি জেৰা কৰাইছিলে জন্মনিক। ৰাতি 11-12টালৈকে বাংগালোৰত থাকে জন্মনিয়ে, লীনা দলৰ বাংগালোৰত থাকে। পইচাটো কি হ'ল বোলে 6 লাখ টকা, সেই 6 লাখটো লৈছে যে সেই কথাটো আপুনিয়ে জনোৱা নাছিল নে লখিমপুৰৰ পৰা? আৰু আপুনি একোৱেই নাজানে, আপুনি ধোৱা তুলসীৰ পাত। সঁচাকৈ মানিব লাগিব ৰুণা বাইদেউ, আপোনাক একদম সঁচা কথা কৈছে, আপুনি একোৱেই নাজানে। আপুনি যদি সেই লিখিতখন লৈ পিনে যদি আপুনি একো নকলে হয় লীনা দলেও হয়তো গম নাপালে হয় জন্মনিৰ কথাটো। আৰু সেই 6 লাখ টকাটোৱে কাৰণ নহ'ল নে জন্মনিৰ মৃত্যু? আমি গম পালোঁ জন্মনি এক্সিডেণ্ট হোৱা নাই, এইটো সত্য কথা। এক্সিডেণ্টটো আপোনালোকে শ্ব' কৰাইছে, কাৰণ যদি এক্সিডেণ্ট হ'লে হয় সুমিত কুমাৰে মুখেৰে ক'লে হয় যে হয় মই এক্সিডেণ্ট কৰিছিলোঁ, এনেকৈ আহি থাকোঁতে এনেকৈ গাড়ীখন হঠাৎ লাগি গ'ল, বা মই মদ খাই ড্ৰাইভ কৰিছিলোঁ যাৰ কাৰণে গাড়ীখন বুলি সুমিত কুমাৰৰ মুখেৰে আমি কিবা শুনিলোঁ। আপোনালোকে কিবা শুনিছে গাইজ? একো শুনা নাই। তাৰমানে সুমিত কুমাৰে এক্সিডেণ্টটো কৰা নাছিল, জাষ্ট এটা শ্ব' কৰাইছিল। কিন্তু এইটো সঁচাকৈ পৰিকল্পিত হত্যাকাণ্ডই হ'ব, কাৰণ জন্মনি মাতৃও বাৰে বাৰে কৈ আছে এইটো পৰিকল্পিত হত্যা, আৰু ইহঁতে মোৰ ছোৱালীক মাতি নি পেলাই হত্যা কৰিলে। আৰু এটাতো অডিঅ' কল ভাইৰেল হৈছিলে যে সিদিনাখনে, যে নগাঁওখন ঘূৰাইছিলে, ৰ'ডেৰে মাৰিছিলে, জন্মনি গাড়ীত আছিল আভা। গতিকে আপোনালোকে চাওক এইটো পৰিকল্পিত হত্যাকাণ্ড হয়নে নহয়। গতিকে ৰুণা বাইদেউ আজি নাজানো বুলি ক'লে কেনেকৈ হ'ব? ৰুণা বাইদেউ আজি আপুনি বদলি হৈ যাব পাৰে। আজি আপোনালোকে এবাৰ জন্মনিৰ খবৰ ল'বলৈ নাহিল, জন্মনি মাতৃক সান্তনা দিবলৈ নাহিল, কিয় নাহিলে? আপোনালোক যে শুদ্ধ নিকা, এই স্বচ্ছ ভাৰত স্বচ্ছ অসম, আমাৰ চৰকাৰখনে ঠিকেই কাম কৰি আছে, যে ভাৰতৰ ভিতৰত প্ৰথমখন অসম
অসমখনে বোলে বনাব চিটি, যে স্মাৰ্ট চিটি, স্মাৰ্ট অসম মানে 1 নম্বৰত ৰাখিব চাইছে। স্বচ্ছ ভাৰত, স্বচ্ছ নিকাশ, স্বচ্ছ অসম বনাব এতিয়া আমাৰ চৰকাৰখনে। সঁচাকৈ বৰ দুখ লাগে। এগৰাকী আৰক্ষী বিষয়া মৰি গৈছে, মৃত্যু হৈছে, কিন্তু আপোনালোক কোনো এজনক খবৰ ল'বলৈ সময় নাই। সঁচাকৈ আপোনালোকে কিজনী হাত চাপৰি দি বহি আছে, ভাল লাগিছে, মৰিছে হয়নে? হয়তো জন্মনিৰ কাৰণে হয়তো কাৰোবাৰ কিবা অসুবিধা হৈছিল, মাফিয়া ধৰিব যায় জন্মনিয়ে, যি নেকি মাফিয়াৰ পৰা কোনোবাই পেট যাই আছে, গতিকে সেই মাফিয়াক ধৰিলে হয়তো কাৰোবাৰ পেটত ভাত নাযাব পাৰে, ভাত নাপাবও পাৰে, সেইটো কাৰণে হয়তো জন্মনি হত্যা কৰা হৈছিল কিজানি। এতিয়া আমি যি মনলৈ আহে সেইটোকে আমি ভাবিম, যিটি মনত আহিব, যিহেতুকে আজিও CID একো তদন্ত কৰি ওলাব পৰা নাই। কিয় ওলাব পৰা নাই CID? এটা সামান্য কেছ এটা ওলাওঁতে বহুত দিন লাগে নেকি CID? কাৰণ CIDকো কিজানি আপোনালোকে থৈ দিছে যে একো কথা নোলাবি। আজিও CIDৰ পৰা একো এটা তদন্ত পোৱা নাই, সেইটো পোৱা নাই। এতিয়া আমি আশা কৰি আছোঁ, আৰু মুখ্যমন্ত্ৰী মহোদয় অতি সোনকালে আপোনালোকে CBIক দিয়ক। আমাৰ CIDৰ ওপৰত কোনো ভৰসা নোহোৱা হৈছে, কাৰণ আজি 1 মাহে হয়, 20 দিন হ'ল, মোটামুটি প্ৰায় 20 দিন হ'ল। 20 দিনতে একো এটা তদন্ত ওলাব পৰা নাই। গতিকে আপোনাক অনুৰোধ কৰিছোঁ, আপুনি অতি সোনকালে CBIক দিয়ক আৰু কেছটো অতি সোনকালে সমাধান কৰক, জন্মনিক ন্যায় দিয়ক, যাতে তাৰ আত্মা শান্তি পায়। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বাই।